নমস্কাৰ বন্ধুসকল, মই মনোজ ৰায় আৰু মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। চ' বন্ধুসকল, এই ভিডিঅ'ত লৈ আহিছোঁ আপোনালোকৰ যিহেতু ৰোজগাৰ মেলাত আজিৰ পৰা ফোন আহিবলৈ আৰম্ভ হৈ গৈছে। যিসকল কেণ্ডিডেট কোৱালিফাই কৰিছে তেওঁলোকক মেলাত এপইণ্টমেণ্ট লেটাৰ ল'বৰ কাৰণে মাতি আছে। চ' অল অভাৰ ইণ্ডিয়াত 45টা চেণ্টাৰত হ'ব ৰোজগাৰ মেলা যিহেতু। তো এইটো লিষ্টটো এটা পাইছোঁ আৰু এই লিষ্টটো আপোনালোকক জনাই দিওঁ বুলি ভাবিলোঁ। চ' এই ভিডিঅ'টি বনাইছোঁ, আপোনালোকে চাব। বিশেষকৈ ইয়াত মই আছামৰ বিষয়ে বনাইছোঁ যিহেতু অসমৰখিনি দেখাম। ইয়াতে 2 নম্বৰ 3 নম্বৰ চাব আপোনালোকে অসম, আৰু ইয়াত BSFৰ গুৱাহাটী আৰু শিলচৰত হ'ব ৰোজগাৰ মেলা। আৰু চ' BSFৰ কাৰণে মাতি আছে গুৱাহাটী শিলচৰত ফোন আহি আছে। ফোন ৰেকৰ্ডো আপোনালোকক দেখালোঁ। নেক্সট আহিব নেক্সট পেজত। ইয়াত এই ফাৰ্ষ্ট পেজ যোনটো আছে, এই পেজত মুঠ 23টা চেণ্টাৰ, কিন্তু 23টা চেণ্টাৰত অসমৰ কেৱল 2টা অকল চেণ্টাৰ গুৱাহাটী আৰু শিলচৰত দিছে। নেক্সট পেজটো যদি চাওঁ আমি, নেক্সট পেজতো অসমৰ কোনো ধৰণৰ মেনশ্যন নাই, কিন্তু ইয়াতে ডিপাৰ্টমেণ্টসমূহ ফ'ৰ্চসমূহৰ নাম উল্লেখ কৰিছে আৰু ইয়াতে আছাম ৰাইফলছ, BSF, SSB এই সকলোখিনি আছে। যদিও আছাম ৰাইফলৰ হেডকোৱাৰ্টাৰ যিহেতু শ্বিলঙত, চ' আছাম ৰাইফলৰ যিখিনি কলিং আহি আছিলে সেইখিনি কলত উল্লেখ কৰি আছিলে যে ডিমাপুৰ আৰু শ্বিলঙৰ কাৰণে। চ' ইয়াত 3টা চেণ্টাৰ দিছে: ডিমাপুৰ 26 নম্বৰ, মেঘালয়, শ্বিলং আছাম ৰাইফলছ, 27 নম্বৰ মিজোৰাম, আইজলত হ'ব আছাম ৰাইফলছৰ, আৰু নেক্সট হ'ব আপোনালোকৰ নাগালেণ্ড 30 নম্বৰ, চিৰিয়েল নম্বৰ চাব 30 নম্বৰ নাগালেণ্ড, ডিমাপুৰত হ'ব আছাম ৰাইফলছৰ মেলা। আৰু আছাম ৰাইফলছৰ মেলাৰ কাৰণে এপইণ্টমেণ্ট লেটাৰৰ কাৰণে কলিং আহি আছিলে ডিমাপুৰ আৰু শ্বিলঙৰ কাৰণে, লগতে আইজলৰো আহি আছে। কল ৰেকৰ্ডসমূহ পোৱা গৈছে। চ' বন্ধুসকল, আপোনালোকে চাই ল'ব। এইখিনিয়ে হয় সকলোখিনি ফ'ৰ্চৰ 45টা চেণ্টাৰ, যিটো ন'টিছ মই এতিয়ালৈকে পাইছোঁ। আৰু যদি আগলৈ কিবা এটা ন'টিছ পাওঁ তেনেহ'লে আপোনালোকক জনাম। চ' থেংক ইউ। আপোনালোকৰ কাৰ ফোন আহিছে আপোনালোকে কমেণ্ট বক্সত জনাব, আৰু কোনটো চেণ্টাৰত আপোনালোকে যাব, সেইটো ডিপাৰ্টমেণ্ট ফ'ৰ্চ কোনটো হয় সেইটো আপোনালোকে কমেণ্ট বক্সত জনাব। মোৰ কিন্তু এতিয়ালৈকে অহা নাই, আছাম ৰাইফলছৰ হয়, আৰু মোৰ লগৰ কেইজনৰ ফোন আহিলে ইতিমধ্যে, কিন্তু মোৰ এতিয়ালৈকে ফোন অহা